মা খুব ভাগৰ লাগিল অলপ বহনে আৰু অলপ গলে হ'ব মাইনা মই আৰু নোৱাৰো মা তেতিয়া হলে অলপ তুমি জিৰাই লোৱা মইনা মোবাইলটো দিয়াচোন মই গেম খেলি আছো মা তোমাক মোবাইল নিদিও দিয়াচোন মইনা মই ফোনটো কৰিয়েই তোমাক দিম আকৌ নিদিও আহা দিয়াচোন অ মা কি মইনা আমি দেখোন মামাহঁতৰ চহৰৰ ঘৰতে থাকিব পাৰিলোহেঁতেন তাত থাকিলে শ্যামলীৰ লগত খেলিব পাৰিলো হয় তুমিও কষ্ট কৰিবলগীয়া নহ'ল হয় মামাই মোৰ পঢ়াৰ খৰচ দিব পাৰিলে হয় তোমাৰ মামাই বিয়া বাৰু হৈ সম্পূৰ্ণ সলনি হ'ল মইনা ভনীয়েক কোন ভাগিনে কোন চিনিয়েই নোপোৱা হ'ল মাথো সি জানে তাৰ ঘৈণীয়েক আৰু ছোৱালীজনীৰ কথা মামাক এটা ফোন কৰোঁ নে মা ফোন কৰিলেও সি ফোন ৰিচিভ নকৰে মইনা গতিকে ফোন কৰি কোনো লাভ নাই হ'লেও এটা ফোন কৰি চাওঁ মা ৰিচিভ নকৰিলে মা মই কৈছোৱে দেখোন সি ফোন ৰিচিভ নকৰে বুলি আকৌ এবাৰ কৰি চাওঁ ৰচোন নালাগে অ মইনা তুমি পঢ়া ছোৱালী পঢ়ি থাকা আৰু তুমি পঢ়ি শুনি মামাৰ দৰে চাকৰি কৰিব লাগিব অ' মা তোমাক মই কথা দিছোঁ পঢ়ি শুনি মই ডাঙৰ চাকৰি কৰিম আৰু ভাল মানুহ হ'ম এয়াহে মোৰ ছোৱালী কিন্তু এটা কথা হ'ল নহয় মা কি কথা মইনা তুমিতো এইদৰে কাম কৰি কৰি মোক পঢ়ুৱাব নোৱাৰিবা মই ডাঙৰ হৈ কলেজত পঢ়িলে বহুতো টকা লাগিব ভণ্টিয়ে ফোন কৰিছিল ঘৰৰ পৰা ফোন কৰিলে ৰুনুমিয়ে খং কৰে ইয়াৰ পৰাই ফোন এটা কৰোঁ দেউতা থাকিলে কথাই নাছিল মা মামাই ফোন কৰিছে ৰিচিভ কৰচোন মইনা হেল্ল' মামা মইনা তুমি কি কৰি আছা মই পঢ়ি আছো মামা ভাল ছোৱালী অ' মামা কথা এটা কওঁ তুমি শুনিবানে কোৱা মইনা মোৰ বহুত ভালকৈ পঢ়িবলৈ মন আছে মামা ভাল চাকৰি কৰিবলৈও মন আছে এতিয়াৰ পৰা পঢ়িলে তুমি নিশ্চয় পাৰিবা মইনা মই বাৰু ভালদৰে পঢ়িম মামা কিন্তু মই ডাঙৰ হ'লে মায়ে মোক পঢ়ুৱাবলৈ ইমান টকা ক'ত পাব এতিয়াই পেন এটা আনি দিব নোৱাৰে বহীপাত আনি দিব নোৱাৰে ডাঙৰ হ'লে ক'ত পাৰিব সেইকাৰণে মই এটা কথা ভাবিছোঁ মামা 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 তুমি শুনি আছানে মামা শুনি আছোঁ মইনা মানে মামা
মই আৰু মা তোমাৰ চহৰৰ ঘৰত থাকিব বিচাৰিছো। হে মামী সহায় কৰি দিব। মই আৰু শ্যামলীয়ে পঢ়ি থাকিম। হে মামা মইনা তুমি বাৰু মোক বেছি কাপোৰ আনি দিব নালাগে দে। পঢ়া খৰচ দিলেই হ'ব। হ'বনে মামা? হ'ব দে মইনা। একমাত্ৰ ভণ্টিজনীয়ে অকালতে বিধৱাৰ বোজা কৰিবলগীয়া হ'ল আৰু তাইৰ একমাত্ৰ ছোৱালীজনী নিজৰ মাকৰ জীৱনৰ নিৰাপত্তা বিচাৰি মোক আবেদন কৰিছে। অনন্যা কিয় আজি ইমান সোনকালে আহিলে যে? গাটো ভাল নহয় অ'। অমিত এটা কথা। কি কথা? এটা মোবাইল আনিব লাগিব। কিয় তোমাৰ দেখোন মোবাইল আছে? মোৰতো থাকিলে কি হ'ব? মইনাৰ বাবে তাই কেৱল গেম খেলি থাকে। ফোন এটা কৰিবলৈ নোৱাৰো। ফোনটো তাইৰ পৰা আনিলেই তাইৰ কন্দা-কটা আৰম্ভ হয়। তাই সৰু ছোৱালী, পঢ়িবহে লাগে। পঢ়া সময়ত তাই পঢ়িব, কিন্তু আন সময়ত তোমাৰতো চাব। সমস্যা সেইখিনিতেই। হ'ব দে, কিন্তু কথাটোহে বহুত ভাল নহ'ব নেকি? ভাল বেয়া সেইখিনি মই চম্ভালিম। আৰু এটা কথা অমিত, মই কাম কৰি কৰি ভাগৰি যাওঁ। এজনী কাম কৰা বাই আনিব নোৱাৰিনে? কথাটো ময়ো চিন্তা নকৰা নহয়, কিন্তু বাইজনী ক'ত পাম? তাকেইতো। মই এটা কথা ভাবিছোঁ ৰুনুমি। কি কথা? মোৰ ভণ্টি পিছে ক'ত থাকিবলৈ দিবা? আমাৰ পশ্চিম ফালৰ ৰুমটোত। অ' য়েছ। মামা মইনা ক'লৈ গৈছিলা? দোকানলৈ গৈছিলো। কি আনিবলৈ গৈছিলা? চেনি আৰু বিস্কুট। পিছে ক'ত নাই দেখোন? দোকানীয়ে বাকী নিদিলে। মামা তুমি আমাৰ ঘৰলৈ আহিছা নেকি? অঁ, আহা মোৰ লগতে। তুমি আৰু মা আজিৰ পৰা আমাৰ ঘৰতে থাকিব লাগিব। সঁচাকৈনে মামা? উঠা এতিয়া। অমিতৰ ভনীয়েকজনী আহিলে ভালেই হ'ব দিয়া। ঠিকছে কামত লগাব পাৰিম। আলহী হৈ খালে নহ'ব নহয়। কাম কৰিব, বাছ ভাত খাব। মইনা, মই মোবাইল চাই আছো মা। ভণ্টি তহঁত লোৱা। কিন্তু ক'লৈ দাদা? মোৰ ঘৰলৈ। মামাই তোমাক আৰু মোক নিবলৈ আহিছে। আজিৰ পৰা তুমি আৰু আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিব নালাগে। মামাই মোৰ পঢ়াৰ খৰচো দিব। ভণ্টি দেৰি নকৰিবি। মই এতিয়াই ওলাওগৈ। যোৱা। দাদা মই একো ধৰিব পৰা নাই। সেইবিলাক তই পিছত বুজিবি। মুঠতে তহঁত আজিৰ পৰা আমাৰ ঘৰৰ পৰিয়াল হবি। তই কাম কৰি কৰি ঘৰ চলাবি আৰু মই চাকৰিয়াল দদায়েকটো থাকোঁতে এইবিলাক বৰ লাজ লগা কথা ভণ্টি। শুনি যোৱা এজন থাকিলেও বেলেগ কথা আছে।
তই ভবাৰ দৰে কথাবিলাক ইমান সহজ নহয় দাদা। তোৰ মোৰ তেজৰ সম্পৰ্ক থাকিলেও নবৌয়েতো কথাটো সহজভাৱে ল'ব নোৱাৰিব। খুব বেছি এদিন বা দুদিন, এমাহ বা দুমাহ, তাৰপিছত সেইবিলাক মই চম্ভালিম। তই আৰু বেছি কথা নকবি, ফটাফট ৰেডি হ, যা। বৌ চাহ লোৱা। অনিতা, বাচনখিনি ধুলানে? নাই ধোৱা। তোমাক মই তেতিয়াই কোৱা নাছিলোঁ? সময় পোৱা নাই নবৌ। সময় পোৱা নাই নে কাম কৰিবলৈ ইচ্ছা নাই? মানে নবৌ। হ'ব, এটা কথা শুনা অনিতা, ইয়াত যদি থাকিবলৈ খুজিছা তেনেহ'লে ভালদৰে কাম কৰিবা। আৰু যদি মামা দেউতাক এটা নতুন চোলা আনিবলৈ ক'বাচোন। হয় নেকি? ঠিক আছে, মই এতিয়াই ফোন কৰি কৈ দিম। তুমি এতিয়া পঢ়ি থাকাকৈ যোৱা। অঁ, কোৱা। মইনাৰ বাবে ঘৰত পিন্ধিবৰ বাবে এটা চোলা আনিবাচোন। হ'ব দিয়া। আৰু এটা কাম কৰিম নেকি, ভাগিনীজনীৰ বাবু এটা চোলা লৈ যাম নেকি? তোমাৰ টকা বেছি হৈছে নহয়। যি কৈছো তাকে শুনা। হেল্ল', হেল্ল', হয়। শ্যামলী, মোকো মোবাইলটো চাব দিবানে? আহা। তুমি মোবাইলটো ধৰাচোন, মই পেচাব কৰি আহোঁ। হ'ব দিয়া। আৰে তুমি দেখোন লাইট পাই মূৰত উঠিলা। এনেকুৱা মোবাইলৰ ব্যৱহাৰ তোমালোকে নাজানা নহয়। শ্যামলীয়ে মোবাইলটো মোক লৈ থাকিবলৈ দিছিল। আৰু দ্বিতীয় দিন এই ৰুমটোত সোমাবলৈ চেষ্টা নকৰিবা। মা, মামীয়ে মোক গালি পাৰিছে। সিহঁতৰ ৰুমলৈ যাবলৈ মোক মানা কৰিছে। তুমিনো সিহঁতৰ কথালৈ কিয় গৈছিলা মাইনা? আমি গাঁৱলৈ যাওঁ ব'লা মা। ইয়াত থাকিবলৈ মোৰ মন নাই। মইনা, পাতৰ কচু গাত খৰি লৈ মই ভুল কৰিলোঁ। এতিয়া খেদিবও নোৱাৰোঁ। মইনাৰ চোলা আনিলা? চাওঁ। এইটো এটা আৰু এইটো এটা। দুটা আনিলা দেখোন। অঁ, এটা ভাগিনীজনীৰ কাৰণে। তাইকটো আজিলৈকে একোৱেই দিয়া নাই। কি দিব লাগে? থাকিবলৈ খাবলৈ পাইছে যে সেয়ে বহুত। ৰুনুমি, তুমি কথাবিলাক হ'ব। অমিত, মিঠাইখিনি আনিব লাগিছিল নহয়। আগতে ৰিজাল্টটো আহিবলৈ দিয়াচোন। ৰিজাল্ট 11 বজাত দিব আৰু এতিয়া 10:30 বাজিল। মই মানুহখিনি ইতিমধ্যে মাতিয়ে আহিলোঁ।
পৰীক্ষাৰ ৰিজাল্টেই অহা নাই তুমি মানুহ মাতিলাই ৰিজাল্ট দিয়াৰ পিছত মানুহ মাতিব সময় পাম জানো ইমান কনফিডেন্স বেয়া আৰু তুমি তাৰমানে তোমাৰ আমাৰ মইনাৰ ওপৰত বিশ্বাসেই নাই বিশ্বাস আছে কিন্তু মইনা আজি তোমাৰ পৰীক্ষাৰ খবৰ দিব নহয় কিহৰ পৰীক্ষাৰ মা আন্তঃৰাজ্যিক টেলেণ্ট প্ৰতিযোগিতাৰ তুমি যে দিছিলা মনত পৰিছে মা সেই পৰীক্ষাত প্ৰথম হ'লে 1 লাখ টকা পাবা ৰিজাল্ট কেই বজাত দিব মা দিবই এতিয়া মোৰ ৰোল নাম্বাৰটো বা কিমান আছিল মা মোৰ মনত আছে নহয় মইনা এয়া ৰিজাল্ট দিলে মইনাৰ নম্বৰটো কিমান আছিল 0039 তুমি চোৱাচোন দাদা আমাৰ মইনাৰ নম্বৰটো চাই দিবচোন অসুবিধা নকৰিবাচোন মোৰ মইনাৰ ৰিজাল্ট চাই আছে এতিয়া আৰু তোমাৰ ছোৱালীক চাই এনেও লাভ নাই চিধাই ফেল মইনাৰ নম্বৰটো মনত আছেনে তোমাৰ আছে 0049 ঠিক আছে ৰ'বচোন মই চাই আছোঁ আছেনে নাই দেখোন ভালকৈ চোৱাচোন ভালকৈয়ে চাইছোঁ ৰবা এবাৰ ভাগিনীজনীৰে চাওঁ নাম্বাৰটো কি বুলি কৈছিল 0049 আৰে তাই প্ৰথম হৈ পাছ কৰিছে আৰে তুমি চাব লাগে কাৰ চাইছা কাৰ তোমাৰ ছোৱালী ফেল কৰিছে কেৱল মোবাইল 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 দি তুমি তাইক হেক কৰিলা আৰু তাই কি কৰিছে তোৰ বান্ধি হৈ তাই নিজৰ ছোৱালীক মানুহ কৰিছে ভণ্টি ভণ্টি দাদা তোৰ ছোৱালীয়ে অসমৰ ভিতৰত প্ৰথম হৈ পাছ কৰিছে মোৰ ছোৱালীয়ে সন্মান হেৰুৱাইছে আৰু এই মইনাই মোৰ সন্মান আনিছে মইনা ভণ্টি আৰু আজিৰ পৰাতো কাম কৰিব নালাগে মই কাম কৰা মানুহ ৰাখিম কাৰণ তই মোৰ ভণ্টি